চেন্নাই এই জাগাবিলাকত আমাৰ ল'ৰা ছোৱালী কাম কৰিব যায়। বাহিৰত কিমান দৰমহা দিয়ে? 12,000 টকা, 13,000 টকা। ঘৰ ভাড়া ল'ব নে নিজৰ ঘৰ চলাব নে বেমাৰ আজাৰ হ'লে চিকিৎসা কৰিব? কেইদিনমান আগতে অসমত মই এটা স্কিম ষ্টাৰ্ট কৰিছিলোঁ। তাৰ নাম আছিলে শ্ৰদ্ধাঞ্জলি। তাৰমানে বাহিৰত কাম কৰিব যোৱা ল'ৰা ছোৱালী যদি কিবা কাৰণত মৃত্যু হয়, তেওঁৰ ডেড বডিটো আমি ৰেছপেক্টফুলি ঘৰলৈকে লৈ আহিম। মই ভাবিছিলোঁ বছৰত 10-12জন ল'ৰা ঢুকাব আৰু এইটো স্কিম ভাল কৰি চলি যাব। যেতিয়া স্কিম আৰম্ভ কৰিলোঁ, টোল ফ্ৰী নম্বৰ দিলোঁ। প্ৰথম মাহত ডেড বডি আহিলে 30 আৰু যোৱা মাহত ডেড বডি আহিলে 48। তাৰমানে বহুতেতো এই নম্বৰটোৰ কথা গমেই নাপায়। বাহিৰত চাকৰি কৰিব গৈ আমাৰ ল'ৰা ছোৱালী প্ৰত্যেক মাহত 50-60জন ল'ৰা ছোৱালী মৃত্যুৰ মুখত পৰে। কাৰণ 12,000 টকা দৰমহাত বেমাৰ হ'লে ডাক্তৰ তাত কেনেকৈ দেখুৱাব? বাহিৰততো ডাক্তৰৰ ফিজেই 1,000 টকা। আকৌ হস্পিটাল গ'লে আগত টকা জমা দিব লাগে। হস্পিটালত সোমালে আপোনালোকে জানে, প্ৰাইভেট হস্পিটালত সোমালে 1 লাখ টকা আগত জমা দিব লাগে। অসমততো মেডিকেল কলেজ আছে, বাহিৰত লোকেল মানুহ মেডিকেল কলেজত যাব পাৰে। আমাৰ মানুহে লেংগুৱেজো বুজি নাপায়, যাবও নোৱাৰে। আৰু বেমাৰ হ'লেই আমাৰ ল'ৰা ছোৱালীৰ এটা জীৱনৰ প্ৰতি বিপদ আহি পৰে। মই হিচাপ কৰি চাইছিলোঁ, অসমৰ টোটেল 20 লাখ ল'ৰা ছোৱালী, খৰচিং ইংতি ডাঙৰীয়া, অন তেৰণ ডাঙৰীয়া, লুনচেট টিমুং ডাঙৰীয়া, পখিলা লেকটেপি ডাঙৰীয়া, পদ্মশ্ৰী বঁটা বিজয়ী চন্দ্ৰকান্ত তেৰাং ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সভাত উপস্থিত সুধীবৃন্দ, আজি আমাৰ ইয়াতে দুটা আঁচনি আমি ৰূপায়ণ কৰিবলৈ ইয়াতে সমবেত হৈছোঁ। আৰু মই দুইটা আঁচনিৰ বিষয়ে আপোনালোকক অলপ বুজাই ক'ব খুজিছোঁ। আমাৰ কাৰ্বি সমাজৰ যি পৰম্পৰাগত ধৰ্ম, আৰম্বাৰিমৰ সভাত মই যেতিয়া আহিছিলোঁ তেতিয়া মই ঘোষণা কৰিছিলোঁ যে আমাৰ গুৰুচাৰসকলক আমি 10,000 টকাকৈ এটা ৰেছপেক্ট বা সন্মান আমি জনাম। আজি আমাৰ কাৰ্বি আংলঙৰ আৰু বিভিন্ন জিলাৰ 7,298 গুৰুচাৰক আজি আমি ইয়াতে 10,000 টকা লৈ সন্মান জনাব বিচাৰিছোঁ। মই আশা কৰিছোঁ চৰকাৰৰ পৰা গুৰুচাৰসকলক সন্মান জনোৱা এইটো প্ৰথম। কিন্তু কাৰ্বি আংলঙে কাউন্সিলে মোক কৈছে যে লিষ্টটো বনোতে কিছুমান গুৰুচাৰৰ নাম বাদ পৰি গৈছে। মই ছেকেণ্ড লিষ্ট এটাও আপোনালোকক কৰি দিম। যোন যোন বাদ পৰি গৈছে তেওঁলোককো আমি এইটো দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব। চৰকাৰ যদি আহে
আমাৰ বিজেপি চৰকাৰ আহিলে আপোনালোকক এইটো মই এনুৱেল গ্ৰাণ্ট কৰি দিম, প্ৰত্যেক বছৰত দি থাকিম। ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব। প্ৰত্যেক বছৰে যেতিয়া আৰম্ভণিমৰ মিটিং হ'ব তেতিয়া আমি আপোনালোকক আজি আমাৰ কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত পুঁজি বিতৰণ কৰা হ'ল। যোৱাবাৰ কাৰ্বি আৰম্বাৰিমৰ মিটিঙত আহোঁতে কাৰ্বি পূজাৰীসকলক মই 10,000 টকাৰ এটা এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিলোঁ। আজি প্ৰায় 8,000 পূজাৰীক আমি 10,000 টকাৰ এককালীন সহায় কৰিলোঁ আৰু যিটো মোৰ কমিটমেণ্ট আছিল, কমিটমেণ্টটো আমি ৰক্ষা কৰিলোঁ। আৰু CM ট্ৰিপলে আমাৰ অসমত 75,000 ল'ৰা ছোৱালীয়ে পাব। আজিৰ সৈতে আমি 50,000 ডিষ্ট্ৰিবিউশ্যন শেষ কৰিলোঁ। অহা দিনকেইটাত আমি বাকীখিনিকো ডিষ্ট্ৰিবিউশ্যন কৰিম উইদিন ফেব্ৰুৱাৰী 28। ছাৰ, আজি সন্ধিয়া ভূপেন বৰাৰ সৈতে লগ হোৱাৰ কথা আছে। আজি মই সন্ধিয়া 6:30 বজাত ভূপেন বৰাৰ ঘৰত যাম, যদি ভগৱানে ভালে ভালে মোক গুৱাহাটীলৈকে লৈ যায়। ছাৰ, বিজেপিলৈ অহাটো প্ৰায় নিশ্চিত। মই ভাবোঁ যে তেখেত বিজেপিলৈ আহিব, কাৰণ নহ'লেতো মোক ঘৰত নামাতেই। মোক যিহেতু ঘৰত মাতিছে, গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে তেওঁ বিজেপিত যোগদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ লগত মই ৰাজনৈতিক কথা পতা নাই। ছাৰ, বিতৰণ সন্দৰ্ভত কি ক'ব? ছাৰ, UPPL UPPL আৰু BPFৰ মাজত তেওঁলোকে নিজৰ ভিতৰত কথা পাতিব লাগিব আৰু আমি তাত নোসোমাওঁ। আমি মাত্ৰ শুভেচ্ছা দিম আৰু তেওঁলোকে, মই ভাবোঁ যে ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁলোকে নিশ্চয় কথা পাতি আছে। AGPৰ লগতো আমাৰ কথা বতৰা চলি আছে। এক প্ৰকাৰ আমাৰতো সদায় লগ পাই থাকোঁ, গতিকে বুজাবুজি আমাৰ 90% আছেই। 10% অলপ আলোচনা কৰিব লাগিব, আমি কৰি ল'ম। নিৰ্বাচন AGPয়ে বিহুৰ আগত বিচাৰিছে, আমিও বিচাৰিছোঁ। বিহুৰ পিছত বিচাৰিছে। বিজেপিয়ে কি বিচাৰিছে? বিজেপিয়ে বিহুৰ আগত বিচাৰিছে। বিহুৰ পিছত বানপানী অসমত আহিয়ে যায়, তেতিয়াতো AIDFে নিজে চৰত থাকে, চৰত তেওঁলোকৰ মানুহ থাকে, তাতেই বানপানী হ'ব। গতিকে আমি বিচাৰিছোঁ যে বিহুৰ আগত হ'ব লাগে আৰু অসমত বিহুৰ সময়ত পুলিচ বহুত বিহুৰ পেণ্ডেলবিলাকত দিব লাগে। তেতিয়াহ'লে ইলেকশ্যনত কোনে ডিউটি কৰিব? সেইটো কাৰণে আমি বিহুৰ আগতে, আৰু প্ৰত্যেক বছৰে বিহুৰ আগতে হয়, আমি বিহুৰ আগতে শেষ হৈ যোৱাটো বিচাৰিছোঁ। কোনো কেঞ্চেল কৰা নাই। মই অলপ আগতে বুজাই থৈ আহিছোঁ যে মটক আৰু মৰাণ 2+2 হ'ব লাগিছে। ভুলতে মটকৰে 4জন হৈ গ'ল। অলপ পিছতে ৰিজাল্টটো এনাউন্স কৰি দিব। যদি আমি এইটো ৰিজাল্টে ৰাখিলোহেঁতেন, মৰাণ মানুহখিনিয়ে দুখ পালেহেঁতেন। ছাৰ, ভৈয়ামৰ কাৰ্বিসকলক আপুনি কৈছিলে এখন অট'নমাছ বা সেইটো এপ্ৰুভ হৈ গ'ল, 2 এদিনতে কমিটি এনাউন্সে হৈ গ'ল। ছাৰ, হিন্দী के लिए PTI और ANI के लिए सर কেণ্ডিডেটটো অলপ চলপটো পৰিৱৰ্তন হ'ব। ছাৰ, কনষ্ট্ৰাকশ্যনৰ বিধেয়ক এইটো স্কুলৰ লগত হোষ্টেল বনাই থকাটো এইটো ভালকৈ কামটো হোৱা নাই ছাৰ। বেছিভাগত 8 mm দিয়া জেগাতো মাত্ৰ 6 mm দিয়া হৈছে। 7 ইউজ নকৰাটো জেগাত 6 mm হয় ছাৰ। কোন জেগাত? বকলীয়া দকমকা হায়াৰ ছেকেণ্ডেৰী বহুত স্কুলত এনেকৈ ইউজ কৰা হৈছে, কিন্তু 7 ইউজ কৰা নাই ছাৰ। आज मैं एक्शन लूँ। सर, ANI और PTI के लिए क्या बोला चाहेगा? आज हमारे कार्बी आलंग में जो ट्रेडिशनल प्रीस्ट होता है, कार्बी का जो इंडिजिनस रिलीजन है, वो सारे प्रीस्ट को हम लोग एक सम्मान राशि भेंट किया। साथ में हमारा एक स्कीम है, चीफ मिनिस्टर आत्मनिर्भर असम स्कीम का नाम है। उस स्कीम से हमारा युवाओं को 2 लाख रुपया दिया जाता है सेल्फ एम्प्लॉयमेंट के लिए। आज कार्बी आलंग, वेस्ट कार्बी आलंग और डिमा हासाओ जिले में ये धनराशि हम लोग ने
आज डिस्ट्रीब्यूट किया। आप 2024 में एक बाइट दिया था जो भूपेन बोरा बीजेपी में ज्वाइन करेगा, वो 2 समष्टि भी आप रेडी कर अभी शायद ज्वाइन करने का जो समय है शायद अभी वो आ चुका है। आप हाथ में जाएगा भूपेन से? आज मैं मिलूंगा। थैंक यू सर। স্যার প্ৰতি বছৰে 10,000 টকাৰ পুৰস্কাৰসকলক দিয়াৰ কথা क्या क्या हम जो अनाउंस किया था हर साल में 3 करोड़ रुपया दूंगा, इस बार भी हम लोग ने 3 करोड़ रुपया दे दिया हो और साथ में रेस्ट्रिक्टेड हॉलीडे से 2 दिन मिलता है, मैं 3 दिन कर दिया। তাৰ পুৰস্কাৰসকলক প্ৰতি বছৰে 10,000 টকাৰ দিয়াৰ কথা তেওঁলোকক ভালকৈ লিষ্ট বনাই ল'লে প্ৰতি বছৰে মই দি থাকিম। স্যাৰ এইবাৰ ফাৰ্ষ্ট টাইম দিলোঁ, হয় 10,000 নহয়, এভৰি ইয়াৰ 12,000 দি থাকিম পাৰ মান্থ ওৱান। सर आपने बोला था ইজ হওক মানে যিকোনো ফাইল মুভ কৰিব যাওঁতে ছাৰ চব তলত কামবিলাক কৰিব লাগে। ছাৰ আমাৰ CM চাৰ্ভিলেঞ্চ টিম ৰাখিব নোৱাৰিব নেকি ছাৰ? ৰাখিব পাৰিব, কিন্তু ডিজিটেল ফাইল কৰি দিব লাগে। আমি এতিয়া অসমত চব ডিজিটেল ফাইল কৰিছোঁ। কোনে ফাইল কেইদিন ৰাখিছে, কেইমিনিট ৰাখিছে লগে লগে ওলাই আহে। সেইকাৰণে কাৰ্বি আংলঙতো আফটাৰ ইলেকশ্যন আমি ডিজিটেল ছিষ্টেম আনিব লাগিব। ছাৰ কাউন্সিলতো যিকোনো ফাইল মুভ কৰিবই নোৱাৰে ছাৰ, 50,000 60,000 লাগে। একচুৱেলি কাউন্সিলত আমি ইমান নোসোমাওঁ নহয়, এইটো আপোনালোকে চলাই কাউন্সিলটো, গতিকে আমি সোমাব অলপ তাত বেয়া, কিন্তু তথাপিতো মই কাউন্সিলক এডভাইচ দিম যে ডিজিটেল ফাইলিং কৰিম। सर आपने बोला था कि युवा और महिला प्राधान्य मिलेगा एक बार जो वो हमेशा मिलते हैं, मैं बोलो या ना बोलो, बीजेपी का टिकट में एक तो यूथ और एक तो महिला का ध्यान रखा जाते हैं। मैं बोलो या ना बोलो वो होगा ही। कार्बी आंगलौं में 4 सीट था, अभी 5 सीटें, उसमें 5 से कोई सीटों किसी का, को उसमें मिलेगा? भी युवाओं को मिलना चाहिए, महिला को सर महिला को भी मिलना चाहिए, लेकिन मिलेगा नहीं मिलेगा हम आसाम का हिसाब से देखता हूँ, कार्बी आंगलौं डिमा हसाओ का हिसाब से हम लोग नहीं देखता हूँ, आउट ऑफ 126 देखता हूँ। थैंक यू ठीक है, थैंक यू bangke zoom to pidi bukan saya ko siam tuliram rong hang phak chuningri pen tuliram rong hang abang suri ini papat si suri troksian ketne to kadowe kurusar guru kolak cariti uceti dui jang kini luku koho uca baru itu man anstamen itu cipi ponlong वो फिर से डमे कम दूंगा फॉर्म मांगने तुम किलोंग ले डेलो लाभांग के नहीं तुम तार पीडी जुट कोलो काउंसिल पे लेके टीमें टंगले सिर पीडी चीफ मिनिस्टर बांग आपको उठौत नहीं तुम तातो वे सॉन्ग ये तुम सॉन्ग दो आन नीम के क्लेम सॉन्ग दो आन पे रोंग सारा माई तुम पे चीफ मिनिस्टर बांग चुनिंग रिडुन सी चीफ मिनिस्टर उठौत पीनी माई लो अलग ले चिचाक लो आमेन नंगी दुंदे किलोंग दुंदे तुम हान आन से डमे नीली लानोन election aprang tipi deti panili cakang lo nasi ni thomang wong amen nang pacet thoni pasi alang lidat radang lo ninje cakang lo labang ekime pikalam lo ining sing sam pikalam lo lapen aku puthot nilihin pen aron barem chingru mamai chief convener pen puthot nang le tung hoi pen mohet ni li announcement pilo non nang le tumang hoi pen nili ke khan thui ratung han mangen non boy la so form ke deng abang ke rong asar amit thang amat chewang pen recommendation tikang ke pulutin itu maron barim cingru mamai karbi aron barim cingru mamai hinpen form bang tek deng ke deng athe dat guru binong tum kelong ledu lasino no boy uthot ki pitri banre guru sar binong tum han se ni tum divek ti klem vek paduk vek rong jilo pen sek lok kat do ke marit marang munsuk ke patam hai pitlu jutang tupat ke klem ke pitlu vek to mase ni tum telong pipo lasi lan si nilihin pen ni lo hot ko lang ling ka pen ni to na aron barim lo kong hari anim ki kloy akurusar jerhipi lapen baroy basuk tang ko dak dohoi jang lutsep akum pan an bangke mopen pu terang sangho ki than son si la bangke an pen bangke bom lo mate ki pisi ke ong lo lapen kilong le tung khan man si tame mo pen bang chief minister stame chi chak tang lo pot si alang litung han stame ni litung song hin pen stame an pen kapilong thai hi thar man bang ki ni litung song ti klem da tung stame karbi hong hari youth association punon karbi hong hari amnei punon sorlo amnei punon lapen lakuni hanganak aron barim chingru amnei punon stame ni litung la ni masong ki klem tung bang ki an pen alang litung han kapilong ki je pan ba parman bang ki ni litung bot idun ji sorlo Jewang jilangan yang kana bang kami pen chief minister bang cakang lo
unan pen abang ke kibang gilang aningkan setami ipon pidi kan sebang cicak tang aningkan bang kan setami aron barim pen penang angke jujun polong bangki ki khorcha thepik la so putha galong man ke chingbai do ma jujun along ke penangan khorcha dupik long hong men chenglok bugan ni ki ala long ke cerap chitu man tangka ke pidun ji son kirap ji son kar beng long arat ban pidi ke matha din son do Ni tumban nim ke developing stage ni tum develop lo ko lan to social changes, cultural changes, hai ka to we wan kan tu bori bom lo. Hai ka chin ku lo hai pa prang ye lo ke ni la hai kan hong ke tan hai ba ke tu ke man do ke ni tu sing bai bom lo la. Ka to mai long ting hai ni tan nang ni. Rot ke upo lam ku pe nim lo po si la ke ni tum ke rot ke thong ke da la ke chirim bo. La so join ne sin kan tharuk pot prok ning kan suri ti kan ni ke on bo. Non da abarim hong hari tum 85% ke do ko ke la. Kristan jong hele nang pet aron tumi jong hele nang pet Hindu tum jong hele nang pet ni tum aron barim tum itu hong hari tum 85% ke do ke la lo. Jadi tum ai ato bini la hai ka pirit tali. Arna makam ko la ke ba arna ki bom ko. Turun warlot man